প্ৰথম ভিডিঅ'টোত পাইছিলোঁ বিভৱ কাক বোলে এটা যিকোনো এটা অসীম দূৰত্বৰ পৰা যিকোনো এটা আধান প্লাছ কিউ নট যদি আমি আনি এটা নিৰ্দিষ্ট বিন্দুত ৰাখি দিওঁ পইণ্ট পিত আৰু পইণ্ট পি টু কাৰ সাপেক্ষে কেপিটেল কিউ এটা ৰৈ থকা আধানৰ সাপেক্ষে তেতিয়াহ'লে যিটো কাৰ্য কৰিব লাগিব এই ধনাত্মক আধানটোৰ বিকৰ্ষণৰ বিপৰীতে আনিবলৈ কিমান কাৰ্য কৰিব লাগিব হেতুক যদি আমি কিউ নটেৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে আমি পাম এই পি বিন্দুটোত বিভৱ মনত ৰাখিবা বিভৱটো যিকোনো এটা বিন্দুৰহে ধৰ্ম যিটো বিন্দুতহে উলিওৱা হয় কোনো আধানৰ এটো বিভৱ নহয় এতিয়া তেনেকৈ এটা প্লাস কিউ আধান আছে এই প্লাস কিউ আধানটোৰ প্ৰভাৱটো বহুত দূৰলৈকে আছে এটা আধান আছিলে প্লাস কিউ নট অসীম দূৰত্বত এই আধানটোক যদি আমি এই বিন্দুলৈ আনো তেতিয়া আমি পাম এই বিভৱ হ'ব VA ঠিক একে ধৰণে একেই পৰিমাণৰ এটা আধান প্লাস কিউ নট হেতুক আমি অসীম দূৰত্বৰ পৰা আনিছো মন কৰিবা আন এটা আধান কিউ নট অসীম দূৰত্বৰ পৰা আনিছো কিন্তু এবাৰ ৰাখিছো ক'ত বি বিন্দু তেতিয়া বি বিন্দুটোত কিউ সাপেক্ষে হ'ব বিভৱ VB তেতিয়া হলে আমি এনেকৈ ভাবিব পাৰো যে এৰ বিৰ পৰা এ লৈ যদি এটা আধান আনো তেতিয়া হলো কিন্তু কিছু পৰিমাণৰ কাৰ্য কৰিব লাগিব কাৰণ বিত থাকোতে এটা নিৰ্দিষ্ট বৈদ্যুতিক ক্ষেত্ৰৰ প্ৰভাৱত আছিল এত থাকোতে এটা নিৰ্দিষ্ট বৈদ্যুতিক ক্ষেত্ৰৰ প্ৰভাৱত আছিল এত যদি VA হয় বি যদি VB হয় ইয়াৰ যেটো পাৰ্থক্য হিয়াক আমি কম V বা VA - VB এই যেটো পাৰ্থক্য ইয়াক কোৱা হ'ব বিভৱ ভেদ সৰল ভাষাত A আৰু B দুটা বিন্দুৰ মাজত বিভৱ ভেদ বা বিভৱান্তৰ হল এটা একক ধনাত্মক আধান এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ যোৱাৰ বাবে কৰা কাৰ্যৰ পৰিমাণ মন কৰিব লাগিব যে এটা আধান থাকিব লাগিব আৰু এটোৰ বিদ্যুৎ ক্ষেত্ৰৰ ভিতৰত এই কাৰ্যটো কৰিব লাগিব মানে A আৰু B মাজত যদি B ৰ পৰা A লৈ এটা আধান অনা হয় কিমান কাৰ্য কৰিব লাগিব সেই কাৰ্যটোক আমি যদি আমি যেটো আধান স্থানান্তৰ কৰাইছো হেতুৰে হৰণ কৰি দিও তেতিয়া হলে আমি কি পাম বিভৱ ভেদ তেন্তে যদি W হৈছে আধানটো B ৰ পৰা A লৈ স্থানান্তৰ কৰিবলৈ কৰা কাৰ্য তেন্তে A আৰু B ৰ মাজৰ বিভৱ ভেদ হ'ব V = VB - VB বা এটোক আমি W/Q লব পাৰিম ইয়াৰ আগৰ যেটো প্ৰথম ভিডিঅ'ত পাইছিলো সেই কাৰ্যটো আসলতে অসীমৰ পৰা আনি P বিন্দুটো ৰখা হৈছিল কিন্তু এইবাৰ এই কাৰ্যটো বুজাইছে বিৰ পৰা ই লৈ আনিবলৈ যেহেতু বিভৱৰ এসআই একক ভোল্ট হয় ইয়াৰো এসআই একক ভোল্টে হ'ব কাৰণ এটো মাত্ৰ এটা পাৰ্থক্য হয়